हेलो एवरीवन मैं रफिक आलम आपनालोके चाই আছে मोर चेनेल रफिक सार्स लेक्चर। तो आज आमी शिकिम दशम श्रेणीर गणितर अनुशीलनी 4.3 एक नং प्रश्नটোৰ समाधान। आमार एक नং प्रश्नत दिया आछे बर्ग सम्पूरण पद्धतिरे तलर द्विघात समीकरणবোৰৰ मूल যদি बर्ते उलिवा। एते द्विघात समीकरणबिलाকৰ मूल उलियाब লাগিব কি पद्धतिरे बर्ग सम्पूरण पद्धतिरे। तो आमी बर्ग सम्पूरण पद्धतिर আগতেও এটা পদ্ধতি পাইছিলো কি उत्पादीकरण पद्धति। तो সেই उत्पादीकरण पद्धतिर द्वाराও আমি এই দ্বিঘাত সমীকৰণবিলাকৰ মূল উলিয়াইছো। এতিয়া আমি বৰ্গ সম্পূৰণ পদ্ধতি শিকিম কেনেকৈ বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি এটা দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰো। আমি অনুশীলনীটোৰ প্ৰথম প্ৰশ্নটোৰ দ্বাৰাই গোটেইখিনি বৰ্গ সম্পূৰণ পদ্ধতি বুজি লম। তো আমাৰ ইয়াতে দিয়া আছে যে 2x² - 7x + 3 = 0। तो এইটো এটা দ্বিঘাত সমীকৰণ হ'ব কাৰণ এইটো আছে আমাৰ ax² + bx + c = 0 আৰহিৰ হয়নে নাই। ax² + bx + c আৰহিৰ যেহেতু আছে এইটো এই কাৰণে কি হ'ব এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। গতিকে এই দ্বিঘাত সমীকৰণটোক আমি যদি বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিব লাগে তেতিয়া হলে গোটেই দ্বিঘাত সমীকৰণটোক আমি x + a² - b² = 0 আৰহিত নিব লাগিব। যিকোনো এটা দ্বিঘাত সমীকৰণক আমি x + a² - b² = 0 এনেকুৱা আৰহিলৈ নিব পাৰোঁ। গতিকে এনেকুৱা স্কোৱাৰ আৰহিলৈ আমি এই গোটেইখিনি সমীকৰণক নিবলৈ চেষ্টা কৰিম। তো তাৰ কাৰণে আমাৰ দুটা সূত্ৰ ইয়াতে বেছিকৈ প্ৰযোজ্য হ'ব। এটা হ'ল আমাৰ a + b² = a² + 2ab + b² সেইটো আৰহিত আৰু এটা লাগিব আমাৰ a - b² = a² - 2ab + b²। তো এই দুটা সূত্ৰৰ মাধ্যমত কি কৰিম আমি এই গোটেইখিনি বস্তু স্কোৱাৰলৈ নিব যত্ন কৰিম। তো যদি আমাৰ ইয়াতে প্লাছৰটো সূত্ৰ এপ্লাই কৰিব লাগে তেতিয়া প্লাছৰটো কৰিম, মাইনাছৰটো কৰিব লাগিলে মাইনাছৰটো এপ্লাই কৰিম। গতিকে এনেকুৱাকৈ আমি এই দুটা সূত্ৰ ব্যৱহাৰ কৰি গোটেইখিনি বহুপদক কি কৰিব লাগিব আমি এই আৰহিত নিব লাগিব x + a² - b²। তাৰমানে স্কোৱাৰলৈ পৰিৱৰ্তন কৰিব লাগিব। তো তাৰ কাৰণে ইয়াতে আমি চাব লাগিব আমাৰ প্ৰথম পদটো কি আছে 2x², দ্বিতীয় পদটো আছে -7x, তৃতীয় পদটো আছে 3। গতিকে আমি প্ৰথম পদত তোমালোকে সদায় মনত ৰাখিবা যিটো আমাৰ প্ৰথম পদ থাকিব সেই প্ৰথম পদৰ যিটো সহগ থাকিব মানে x² যিটো সহগ থাকিব ইয়াতে 2 আছে সহগ। সেই কাৰণে এই 2টো যদি পূৰ্ণবৰ্গ সংখ্যা নহয় মানে ইয়াৰ যদি বৰ্গমূল নাথাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াক প্ৰথমে গুচুৱাব লাগিব। x² ঠাইত যাতে আমাৰ এই সহগটো 2 নাথাকে তাৰ কাৰণে আমি কি কৰিম 2ৰে হৰণ কৰি দিম গোটেইখিনি বস্তু। ইয়াতে যিখিনি আমাৰ সংখ্যা আছে গোটেইখিনিক যদি 2ৰে হৰণ কৰোঁ বা আমাৰ লেফট হেণ্ড সাইড বা ৰাইট হেণ্ড সাইড দুয়োফালে যদি আমি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ সমীকৰণটো ঠিকেই থাকিব। গতিকে আমি হেনেকুৱাকৈ 2ৰে হৰণ কৰি ল'ম। কিন্তু যদি আমাৰ ইয়াতে পূৰ্ণবৰ্গ সংখ্যা থাকে যেনেকুৱাকৈ 4 থাকিব পাৰে বা 9 থাকিব পাৰে, 16 থাকিব পাৰে, 25 থাকিব পাৰে। গতিকে তেনেকুৱা সংখ্যা থাকিলে কিন্তু আকৌ আমি ইয়াক গুচোৱাৰ কোনো আমাৰ দৰকাৰ নাই। তাৰমানে তেতিয়া আমি সেইটোক পূৰ্ণবৰ্গলৈ নিব পাৰোঁ। যদি ইয়াতে 25 থাকিলে হয় তেতিয়া 25ৰ সলনি আমি 5² লিখিব পাৰোঁ। সেইকাৰণে স্কোৱাৰ এটা বনাব পাৰোঁ। গতিকে স্কোৱাৰ বনাব নোৱাৰা সংখ্যাবিলাক আমি ইয়াৰ পৰা কিন্তু গুচাই দিব লাগিব। এইটো তোমালোকে মনত ৰাখিবা। তো পোনপ্ৰথমে আমি এই 2টোক গুচোৱা কাম কৰিব লাগিব। তো গোটেইখিনিক যদি আমি 2ৰে হৰণ কৰি দিওঁ লিখিব পাৰোঁ আমি 2x² / 2 - 7x/2 + 3/2 = 0। তো এনেকুৱাকৈ গোটেইখিনিক আমি কি কৰিলোঁ 2ৰে হৰণ কৰি দিলোঁ। কাৰণ 0ৰ তলত যদি আমি 2 লিখোঁ তথাপি আমাৰ অসুবিধা নাই, সেইটো 0ৰ মাজত সেই 0 বাঢ়ি যাব হয়নে নাই। গতিকে 0 হ'ব হৰণ কৰিলেও। গতিকে ইয়াতে 2 নিদিলেও হ'ব। এতিয়া এইখিনি যদি আমি কটাকটি কৰোঁ তেতিয়া কিমান পাম x² পাম আৰু এইখিনিতো কটাকটি নাযায় গতিকে 7/2 × x থাকিব আৰু ইয়াতে থাকিব প্লাছৰ 3/2 = 0। তো আমাৰ প্ৰথম কামটো হ'ল কি x² যিটো সহগ 2 আছিল সেই সহগক আমি কি কৰিলোঁ গুচাই দিলোঁ। এতিয়াতো x² সহগ 2 নাই 1 হে আছে। গতিকে আমি প্ৰথম কামটো আমাৰ সম্পূৰ্ণ হ'ল। এতিয়া চাম আমি এইটো কোনটো সূত্ৰত পৰিব যিহেতু এইটো মাইনাছ আছে ইয়াতে x² মাইনাছ তাৰমানে a² - 2ab + b²
এইটো আৰ্হিত আমি নিব লাগিব কাৰণ ইয়াতে আমাৰ মাইনাছ আছে গতিকে এইটো আৰ্হিত নিবলৈ হ'লে প্ৰথমে লাগে কি আমাৰ এ স্কোৱাৰ এটা লাগে এ স্কোৱাৰ বনাম ক'ৰ পৰা এই এক্সৰ পৰা এ স্কোৱাৰ তাৰমানে গতিকে এ মানে এতিয়া হ'ব এক্স গতিকে এক্স স্কোৱাৰ কৰিলোঁ আমাৰ সূত্ৰমতে এ স্কোৱাৰ হ'ল ইফালে আমাৰ এক্স স্কোৱাৰ হ'ব লাগে সেইখিনিও ঠিকেই থাকিল আমাৰ মান একেই ৰাখি আমি সূত্ৰটোত নিব লাগিব তো আমাৰ এক্স স্কোৱাৰ হ'ল মানে এ স্কোৱাৰ হ'ল তাৰপিছত মাইনাছৰ 2a দিব লাগিব a মানে কি ব্যৱহাৰ কৰিছোঁ x গতিকে ইয়াতো আমি x ব্যৱহাৰ কৰিম গতিকে 2a এতিয়া লাগে কি আমাৰ b লাগে সূত্ৰমতে গতিকে সেই b টো আমি ক'ৰ পৰা আনিম এই 7/2x ৰ পৰাই কিন্তু b টো আনিব লাগিব আৰু হেতু কেনেকৈ লিখিম আছিল আমাৰ কি -7/2 * x গতিকে ইয়াতো আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব b যেটো b বুলি লিখিম যাতে আমাৰ আকৌ 7/2 থাকিয়ে যায় তো এই 7/2 থকাৰ কাৰণে আমি কি কৰিব লাগিব তোমালোকে মনত ৰাখিবা যে 7/2 ৰ হাফ কৰিব লাগিব গতিকে 7/2 ৰ যদি হাফ কৰো 7/2 ৰ হাফ গতিকে 7/2 ইনটু হাফ গতিকে এইখিনি যদি আমি হিসাব কৰো আমাৰ কিমান হ'ব 2 2 4 7 ইনটু 7 7 গতিকে আমি ইয়াতে দিব লাগিব 7/4 এতিয়া আমি এইখিনি বস্তুক যদি গোটেইখিনি হিসাব কৰো চাবা তোমালোকে -7/2 ইনটু x পাবা কাৰণ আমি 2 এৰে যদি কটাকটি কৰো তেতিয়া হলে 4 এর মাজত দুবাৰ যাব হয়নে নাই আছে আমাৰ কি 2x মই বস্তুখিনি ভালকৈ তোমালোকক বুজাই দিছো যে 2x ইনটু আছে 7/4 এতিয়া যদি আমি কটাকটি কৰো 2 4 এর মাজত দুবাৰ যাব অৰ্থাৎ থাকিব কি আমাৰ হেখত যায় 7/2 ইনটু x থাকিব গতিকে আমাৰ মান একেই থাকিল ইফালে আমাৰ মাইনাছৰ 2ab যেটো সূত্ৰ লাগে সূত্ৰৰ এইখিনি বস্তুৰ লগত আমি মিলাই দিলো তো গোটেইখিনি বস্তু এতিয়া হল এতিয়া আমি সাম b স্কয়াৰ লাগে সূত্ৰমতে হয়নে নাই a স্কয়াৰ - 2ab + b স্কয়াৰ গতিকে a স্কয়াৰ - 2ab + b স্কয়াৰ এই হিচাপত x পালো b হিচাপত 7/4 পালো তো আমি লিখিম এতিয়া প্লাসৰ b স্কয়াৰ মানে 7/4 হোল স্কয়াৰ লিখিব লাগিব তো এইখিনি বস্তু বুজি পালা এতিয়া সোয়া এই 7/4 হোল স্কয়াৰ কিন্তু আমাৰ ওপৰৰ কোনো পদত নাই 7/4 বুলি কোনো পদ নাই ইয়াতে আছে নেকি নাই গতিকে আমি 7/4 হোল স্কয়াৰ এই গোটেইখিনি বস্তু কি অলপ বেছিকে লিখিলো গতিকে সেই বেছিকে লিখাৰ কাৰণ কি আমাৰ a স্কয়াৰ - 2ab + b স্কয়াৰ সূত্ৰটোৰ লগত মিলাব লাগিব গতিকে সেই মিলোৱাৰ কাৰণে আমি এইটো 7/4 হোল স্কয়াৰ বেছিকে লিখিলো এতিয়া আমি যদি কোনো এটা বস্তু ইয়াতে বেছিকৈ লিখিছো যেহেতু এটা এটা সমীকৰণ হয় গতিকে আমি কি কৰিম এই 7/4 হোল স্কয়াৰ আকৌ মাইনাস কৰি দিম যেহেতু বেছিকে লিখিছিলো মাইনাস কৰি দিলে অসুবিধা নাই মানে নাই গতিকে এইখিনি যায় হেকত ক্যান্সেল হৈ 0 হ'ব এতিয়া থাকিব কি আমাৰ 3/2 এতিয়ালৈকে আমি লিখা নাই গতিকে সেই 3/2 আমি এতিয়া লিখিব লাগিব আকৌ 3/2 = 0 তো এইখিনি বস্তুয়ে হল আমাৰ মূল বস্তু মানে এই দ্বিঘাত যেটো বৰ্গ সম্পূৰণ পদ্ধতি সেই বৰ্গ সম্পূৰণ পদ্ধতিটোৰ মূল কথাখিনি কিন্তু এইটো হাৰিতে গুটেইখিনি লুকাই আছে মানে a স্কয়াৰ - 2ab + b স্কয়াৰ এইটো সূত্ৰলৈ নিব লাগিব তাৰ কাৰণে আমি যত জি পূৰণ কৰিব লাগে হৰণ কৰিব লাগিব গুটেইখিনি প্ৰসেস আমি কৰি যাব লাগিব তাৰ পিছত যদি কিবা এটা বস্তু বেছিকে লিখিছো যে সেইখিনি বস্তু মাইনাস কৰি দিম গতিকে হেনেকুৱাকে গুটেইখিনি বস্তু মিলাই লম আমি এতিয়া চাম আমি যেহেতু x স্কয়াৰ - 2x * 7/4 + 7/4 হোল স্কয়াৰ এই গুটেইখিনি লৈকে এটা কি হৈছে সূত্ৰত পৰিছে গতিকে কি সূত্ৰত পৰিছে a - b হোল স্কয়াৰ গতিকে আমি x - 7/4 হোল স্কয়াৰ লিখিব পাৰো হয়নে নাই এইখিনি লৈকে লিখিব পাৰো কিন্তু এইখিনি লৈকে এতিয়া আমাৰ হিসাব কৰা হোৱা নাই গতিকে এইখিনি লৈকে আমি হিসাব কৰিব লাগিব গতিকে মাইনাস আছে 7 স্কয়াৰ মানে হ'ব 49 4 স্কয়াৰ মানে হ'ব 16 প্লাসৰ 3/2 আগৰ পৰাই আছে = 0 এতিয়া এইখিনি বস্তু এনেকৈ ৰাখিবা আকৌ ভাঙি নিদিবা তোমালোকে যে আকৌ ভাঙি দিও a - b হোল স্কয়াৰত পৰিছে গতিকে আমি এইখিনি বনোৱাৰ কাৰণে আমি এই গুটেইখিনি প্ৰসেস কৰিছিলো গতিকে এইখিনি সেম ৰাখিবা 7/4 হোল স্কয়াৰ আৰু এইখিনিত কিমান হ'ব আমাৰ যদি হিসাব কৰো মাইনাসৰ এইখিনি বস্তু যদি কমন লও -2 তেতিয়া থাকিব কি আমাৰ 49/16 এটো প্লাস আছিল মাইনাস হৈ যাব 3/2 = 0 তো এইখিনি এতিয়া হিসাব কৰো আমি x - 7/4 হোল স্কয়াৰ মাইনাস ব্ৰেকেট দিলে 16 আৰু 2 ৰ লসাগু হ'ব 16 গতিকে 16 16 ৰ মাজত যাব 1 বাৰ গতিকে 1 বাৰ গলে 49 থাকিব
আৰু মাইনাছ আছে মাইনাছ দিলোঁ 2 16ৰ মাজত যাব 8 বাৰ 8 × 3 মানে হ'ব 24 ইকুৱেল টু 0 তো এইখিনি বস্তু বুজি পালা এতিয়া আমি এইখিনি বস্তু হিসাব কৰিম কিমান হয় x - 7/4 হোল স্কয়ার মাইনাস ইয়াতে 16 আছিল তলত হয়নে নাই আৰু ওপৰত কিমান আছে 49 - 24 তাৰ মানে 25 হ'ব ইকুৱেল টু হ'ব 0 তো আমি লিখিম x - 7/4 হোল স্কয়ার এইখিনি যেহেতু আমাৰ মাইনাছৰ আছে মাইনাছৰখিনি সেইফালে লৈ যাওঁ 25/16 আকৌ 25/16ক আমি স্কয়ার কৰি দিম x - 7/4 হোল স্কয়ার ইকুৱেল টু আমি লিখিব পাৰো 5/4 হোল স্কয়ার হয়নে নাই এনেকুৱাকৈ লিখিব পাৰো মানে এইটো যদি 5/4 হোল স্কয়ার এইফালে লৈ আহো তেতিয়া আমাৰ এইটো আহি আহিব x + a হোল স্কয়ার - b স্কয়ার এইটো আহি আহিব যদি এইখিনি বস্তু আমি এইফালে লিখো তো এতিয়া যদি আমি দুইফালে বৰ্গমূল লওঁ তেতিয়া এই স্কয়াৰটো নোহোৱা হৈ যাব মানে থাকিব আমাৰ x - 7/4 আৰু সেইফালে যদি বৰ্গমূল লওঁ তেতিয়া প্লাস মাইনাস 5/4 লিখিব পাৰো হয়নে নাই এতিয়া এইখিনিৰ পৰা লিখিম আমি x = এটো প্লাস মাইনাস হ'ব x = 7/4 এইফালে প্লাস মাইনাসৰ আছে সেইফালে গলে প্লাসৰ হ'ব গতিকে 7/4 প্লাস মাইনাস হ'ব 5/4 তো এইখিনিৰ পৰা আমি কি লিখিম x ৰ মান উলিয়াব লাগিব মানে 7/4 প্লাস মাইনাস আছে মানে একবাৰ 7/4 প্লাস 5/4 দিম আকৌ দিম 7/4 মাইনাস 5/4 গতিকে এনেকুৱাকে এই দুটা মান আমি পাম x ৰ তো এইখিনি বস্তু মই ইয়াতে লিখি দিম যে x = লিখিম আমি 7/4 প্লাস 5/4 একবাৰ প্লাস মাইনাস দুইটাই আছে গতিকে একবাৰ প্লাস 5/4 দিম আৰু x = 7/4 মাইনাস 5/4 দিব লাগিব এবাৰ তো দুবাৰ আমি একবাৰ প্লাস একবাৰ মাইনাস ব্যৱহাৰ কৰিব লাগিব এই 5/4 এতিয়া এইখিনি যদি হিসাব কৰো আমাৰ x ৰ মান কিমান পাম 4 লখাগু ললে ওপৰত থাকিব হাতে পাছে 12 গতিকে কটাকটি কৰিলে হ'ব 3 বাৰ গতিকে x ৰ মান পাম আমি 3 প্ৰথম ক্ষেত্ৰত দ্বিতীয় ক্ষেত্ৰত x ৰ মান কিমান পাম 4 যদি লখাগু লও 7 - 5 গতিকে 7 - 5 মানে 2 হ'ব 2 ৰে যদি কটাকটি কৰো 2 বাৰ যাব ওপৰত 1 গতিকে x ৰ মান হ'ব হাফ গতিকে এই দুটাই হ'ব আমাৰ সমাধান এতেকে নিৰ্ণয় সমাধান = 3 আৰু হাফ হ'ব